মা, মই তোমাৰহে জীয়ৰী। কবি ত্ৰিদীপ কলিতা। দন্ত্য দৰ দৰে চৰাই আকোতে তোমালৈ বৰকৈ মনত পৰে। মেখেলা চাদৰ পিন্ধিলে তুমি শিকোৱা ভাঁজবোৰে তোমাৰ কথাকে সোঁৱৰাই দিয়ে। ইমান ডাঙৰজনী হ'লো তথাপি সাজিব নোৱাৰো তুমি সজাৰ দৰে ইমান ঘূৰণীয়া, ইমান কোমল তিল আৰু নাৰিকলৰ লাৰু। তুমি কৰাৰ দৰে নহয় মই কৰা জলফাইৰ আচাৰ। তোমাৰ দৰে নহয় মোৰ থাপনাৰ ষোড়শ প্ৰচাৰ। আৰু দেউতাৰ খং উঠিলে যে ইমান ধুনীয়াকৈ বুজাই দিছিলা কথাবোৰ। মইনো কেতিয়া পাৰিম, নে খং উঠি নিজেই কান্দিম। মা, মোৰ হাতত নৰয় তোমাৰ দৰে সাঁচতীয়া পইচা। মূৰৰ বিষ মূৰতে লৈ মোৰ যে নাই তোমাৰ দৰে কাম কৰি থকাৰ ক্ষমতা। মা, মই জানা গাড়ী চলাব জানো। আৰু এওঁ নাথাকিলেও অফিচৰ কামত অকলে অকলে দেশৰ সিমূৰলৈ গৈ অকলেই উভতি আহিব পাৰোঁ। মই মাথো নাজানো দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ ঘৰৰ ভিতৰতে কাম কৰি থাকি কিদৰে ৰাখিব পাৰি পৃথিৱীৰ খবৰ। আৰু কণমান কথাতেই মিচিকি হাঁহিটি তোমাৰ, এইবাৰ আহিলে শিকাই দিবা মোক। আকৌ শুনাই যাবা চান্দ সদাগৰৰ গল্প, লক্ষীশ্বৰীত পাঠৰ সুৰ আৰু ছন্দ। এইবাৰ আহিলে বহুদিনলৈ থাকিবা, শিকাই যাবা মোক মা হ'ব জনাৰ তোমাৰ গোপন মন্ত্ৰ। মা, মই তোমাৰহে জীয়ৰী। তোমাৰ দৰে হ'বলৈ মোৰ যে কত না স্বপ্ন। ধন্যবাদ।